মটৰ গাড়ীৰ বুৰঞ্জীৰ প্ৰথম খণ্ডটো আদৰি লোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম মটৰ গাড়ীৰ বুৰঞ্জীৰ দ্বিতীয় খণ্ড। 1897 চনত ভাৰতৰ ৰাস্তাত প্ৰথম গাড়ী চলাৰ দিনৰে পৰা 1940 চন মানলৈ ভাৰতীয় অটোমোবাইল ইণ্ডাষ্ট্ৰীত বিশেষ পৰিৱৰ্তন হোৱা নাছিল যদিও ভাৰতীয় বজাৰলৈ গাড়ী ক্ৰয় হৈয়ে আছিল আৰু সেই সময়ত ভাৰতীয় বজাৰত বিশেষভাৱে চলি থকা আৰু জনপ্ৰিয় লাভ কৰা গাড়ীসমূহ আছিল ৰ'লছ ৰয়েলছ, ফৰ্ড, পেকাৰ্ড, কেডিলেক, ৰেনল্ট, চেভ্ৰলেট, ফিয়েট আদি। অৱশ্যে সেই সময়ৰ ইংৰাজ বিষয়াসকলে পচন্দ কৰিছিল ৰ'ভাৰ বা লেণ্ড ৰ'ভাৰসমূহ। লগতে সেই সময়ৰ আৰক্ষী বিষয়াসকলৰ প্ৰথম পচন্দ আছিল উইলিছ জীপসমূহ। 1940 চন মানৰ পৰা ভাৰতীয় অটোমোবাইল ইণ্ডাষ্ট্ৰী লাহে লাহে ডেভেলপ হ'বলৈ আৰম্ভ কৰে। 1942 চনত প্ৰতিষ্ঠা লাভ কৰে হিন্দুস্তান মটৰ্ছে। 1944 চনত প্ৰিমিয়াৰ মটৰ আৰু 1945 চনত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানীয়ে প্ৰতিষ্ঠা লাভ কৰে। মহিন্দ্ৰাই সেই সময়ত আমেৰিকান উইলিছ জীপসমূহ ভাৰতত এছেম্বল কৰিছিল। 1947 চনত আমাৰ ভাৰতে ইংৰাজৰ হাতৰ পৰা স্বাধীনতা লাভ কৰে আৰু স্বাধীনতাৰ এবছৰ পিছতে 1948 চনত প্ৰতিষ্ঠা লাভ কৰে অশোক মটৰ্ছে। 1952 চনত ভাৰতীয় বাণিজ্যৰ দিশটোত কিছু পৰিৱৰ্তন আনিবৰ বাবে এপইণ্ট কৰা হয় টেৰিফ কমিশ্যনক আৰু এই টেৰিফ কমিশ্যনে 1954 চনত তেখেতসকলৰ ৰিপৰ্ট প্ৰদান কৰে। ইয়াৰ ফলত ভাৰতীয় অটোমোবাইল ইণ্ডাষ্ট্ৰীটো যথেষ্ট পৰিৱৰ্তন সাধন হয়। ফলত যিবোৰ কোম্পানীয়ে কেৱল পাৰ্টছ কিনি আনি ভাৰতত গাড়ীসমূহ এছেম্বল কৰিছিল আৰু যাৰ ভাৰতত কোনো ধৰণৰ পাৰ্টনাৰ নাছিল তেওঁলোকক ভাৰত এৰি যাবলৈ বাধ্য কৰোৱা হয়। ইয়াৰ ফলত 1954 চনত জেনেৰেল মটৰ্ছ আৰু ফৰ্ড কোম্পানীয়ে ভাৰত এৰি যাবলৈ বাধ্য হয়। সেই সময়ৰ পৰা 80ৰ দশকমানলৈ যদিও ট্ৰেক্টৰ বা ট্ৰাক, বাছ আদিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হোৱা দেখা যায়, কিন্তু কাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন অহা দেখা হোৱা নাছিল। এই সময়ছোৱাত হিন্দুস্তান মটৰ্ছ, প্ৰিমিয়াৰ মটৰ আৰু অশোক মটৰ্ছৰ প্ৰভুত্ব আছিল। 1948 চনত হিন্দুস্তান মটৰ্ছে লঞ্চ কৰিছিল হিন্দুস্তান 10 আৰু 1958 চনত লঞ্চ কৰিছিল হিন্দুস্তান এম্বেচেডৰ, যি যথেষ্ট জনপ্ৰিয় হৈছিল। ভাৰতীয় লোকৰ অতিকৈ প্ৰিয় এই এম্বেচেডৰ গাড়ীখনৰ প্ৰতিদ্বন্দ্বী আছিল প্ৰিমিয়াৰ পদ্মিনী, যিখন ফিয়েট প্ৰিমিয়াৰ মটৰ্ছে 1973 চনত লঞ্চ কৰিছিল। অশোক মটৰ্ছে লঞ্চ কৰা অষ্টিন A40 আছিল সেই সময়ৰ এখন যথেষ্ট জনপ্ৰিয় গাড়ী। ইণ্ডিয়ান কোম্পানীজ এক্ট 1956ৰ অধীনত ভাৰত চৰকাৰে 1981 চনত প্ৰতিষ্ঠা কৰে মাৰুতি উদ্যোগ লিমিটেড আৰু 1982 চনত জাপানীজ অটোমোবাইল কোম্পানী চুজুকিৰ লগত পাৰ্টনাৰশ্বিপত প্ৰতিষ্ঠা হয় মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেড। 1983 চনত মাৰুতি চুজুকিয়ে লঞ্চ কৰে মাৰুতি 800। মাৰুতি 800এ সেই সময়ত ভাৰতীয় বজাৰত খলকনিৰ সৃষ্টি কৰিছিল, কিয়নো মাৰুতি 800 লঞ্চ হোৱাৰ পূৰ্বে ভাৰতীয় বজাৰত কাৰ আছিল এক প্ৰিমিয়াম প্ৰডাক্ট আৰু মধ্যবিত্তৰ লোকসকলে সেই কাৰসমূহ ক্ৰয় কৰাৰ চিন্তাও কৰিব পৰা নাছিল। কিন্তু মাৰুতি 800এ সেই কনচেপ্ট সলনি কৰি দিলে আৰু তেতিয়াৰ পৰা মধ্যবিত্ত লোকসকলেও কাৰ কিনিবৰ কাৰণে আগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে। 1990 চনত মাৰুতি চুজুকিয়ে লঞ্চ কৰিছিল এষ্টিম 1000, যিখন আছিল ভাৰতীয় বজাৰৰ প্ৰথম মডাৰ্ণ চিডান। 1986 চনত ভাৰতীয় অটোমোবাইল বজাৰখনৰ প্ৰসাৰৰ বাবে অনুষ্ঠিত হয় প্ৰথমখন অটো এক্সপো আৰু ইয়াৰ পিছতে লাহে লাহে ভাৰতীয় বজাৰত বিদেশী কোম্পানীসমূহে ভৰি দিবলৈ আৰম্ভ কৰে। মাৰ্চিডিজ বেঞ্জে ভাৰতত টাটা মটৰ্ছৰ সৈতে ট্ৰাকসমূহ নিৰ্মাণ কৰিছিল যদিও তেতিয়ালৈকে কাৰ নিৰ্মাণ কৰা নাছিল। 1994 চনত প্ৰথমবাৰৰ বাবে লঞ্চ কৰিছিল মাৰ্চিডিজ ই ক্লাছ। 1954 চনত ভাৰত এৰি যোৱা ফৰ্ড মটৰ্ছে 1995 চনত পুনৰ মহিন্দ্ৰাৰ সৈতে পাৰ্টনাৰশ্বিপত মহিন্দ্ৰা ফৰ্ড ইণ্ডিয়া লিমিটেড গঠন কৰে আৰু 1996 চনত লঞ্চ কৰে প্ৰথমখন চিডান ফৰ্ড এস্কৰ্ট। 1995 চনত ভাৰতত প্ৰৱেশ কৰে জাপানীজ মটৰ কোম্পানী হণ্ডা কাৰ্ছে। 1998 চনত লঞ্চ কৰে হণ্ডা চিটি। 1996 চনত ভাৰতত প্ৰৱেশ কৰি 1998 চনত হিউণ্ডাইয়ে লঞ্চ কৰে তলবৈ খ্যাত হিউণ্ডাই চেণ্ট্ৰ। 1997 চনত আহে জাপানীজ মটৰ কোম্পানী টয়োটা মটৰ্ছ আৰু 2000 চনত লঞ্চ কৰে কোৱেলিছ। 2005 চনত লঞ্চ কৰা ইনোভাই সাংঘাতিকভাৱে জনপ্ৰিয়তা লাভ কৰে। 1998 চনত টাটা মটৰ্ছে লঞ্চ কৰে ইণ্ডিকা। 1945 চনতে প্ৰতিষ্ঠা লাভ কৰা টাটা মটৰ্ছে ইয়াৰ পূৰ্বে কাৰ নিৰ্মাণ কৰা নাছিল যদিও মাৰ্চিডিজ বেঞ্জৰ সৈতে পাৰ্টনাৰশ্বিপত ট্ৰাক নিৰ্মাণ কৰিছিল।
2001 চনত প্ৰৱেশ কৰা ভক্সৱেগন গ্ৰুপে 2007 চনত মুকলি কৰে ভক্সৱেগন পাছাট। ভক্সৱেগন গ্ৰুপৰ মেম্বাৰ কোম্পানীসমূহ আছিল অডি, স্কডা, লেম্বৰগিনি আৰু ভক্সৱেগন ইণ্ডিয়া। মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানীয়ে 2000 চনত লঞ্চ কৰে বলেৰো আৰু 2002 চনত লঞ্চ কৰে মহিন্দ্ৰা স্কৰপিঅ'। 1945 চনতে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই প্ৰতিষ্ঠা লাভ কৰিছিল, যদিও ইয়াৰ পূৰ্বে আমেৰিকান কোম্পানী হুইল চিপসমূহে তেওঁলোকে এছেম্বল কৰিছিল। 1954 চনত ভাৰত এৰি যোৱা জেনেৰেল মটৰছে পুনৰ 2003 চনত চেভ্ৰলেট নাম লৈ ভাৰতত প্ৰৱেশ কৰে আৰু 2004 চনত মুকলি কৰে চেভ্ৰলেট টেভেৰা। বিচ পাৰ্ক আছিল চেভ্ৰলেটৰ অন্যতম জনপ্ৰিয় কাৰ। 2005 চনত ভাৰতত প্ৰৱেশ কৰা ৰেনল্টে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানীৰ লগত পাৰ্টনাৰশ্বিপ কৰি গঠন কৰি মহিন্দ্ৰা ৰেনল্ট লিমিটেড আৰু লঞ্চ কৰে ৰেনল্ট লগান। কিন্তু লগান কমাৰ্চিয়েলি ছাকচেছফুল নোহোৱাত মহিন্দ্ৰাই ইয়াক ভেৰিটো নাম দি পুনৰ লঞ্চ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত ৰেনল্টে বহুকেইখন কমাৰ্চিয়েলি ছাকচেছফুল গাড়ী লঞ্চ কৰে। ইয়াৰ ভিতৰত 2012 চনত লঞ্চ কৰা ৰেনল্ট ডাষ্টাৰ অন্যতম। 2005 চনতে ভাৰতত প্ৰৱেশ কৰি নিছানে মুকলি কৰিছিল নিছান এক্সট্ৰেইল আৰু মাইক্ৰা। নিছান হ'ল ডেটছেনৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন। অৱশ্যে ডেটছেন গো আৰু ডেটছেন ৰেডি গোৰ দৰে বাহনসমূহ বৰ্তমানো ভাৰতত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। ভাৰতে আজি প্ৰতিটো দিশতে প্ৰগতি কৰিছে। ইয়াৰ ভিতৰত অট'মোবাইল ইণ্ডাষ্ট্ৰী হৈছে অন্যতম। বৰ্তমান ভাৰত আছে পৃথিৱীৰ চতুৰ্থ সৰ্ববৃহৎ অট'মোবাইল মাৰ্কেট। পৃথিৱীৰ প্ৰায় সকলো সৰ্ববৃহৎ অট'মোবাইল কোম্পানীয়ে আজি ভাৰতত কাম কৰি আছে আৰু ইয়াৰ ভিতৰত সৰ্ববৃহৎ মাৰ্কেট শ্বেয়াৰ হৈছে মাৰুতি ছুজুকিৰ। স্বাধীনতাৰ পূৰ্বৰে পৰা ক্ৰমবৰ্ধমান পথত যিদৰে ভাৰতৰ অট'মোবাইল ইণ্ডাষ্ট্ৰী আগুৱাই গৈছে, ঠিক একেদৰে ভাৰতৰ প্ৰতিটো দেশে আগুৱাই যাওক। বিশ্বৰ মানচিত্ৰত ভাৰত হৈ ৰওক এখন মহান দেশ। ভিডিঅ'টো চাই যদি আপুনি ভাল পালে লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। লগতে কিবা জনাবলগীয়া থাকিলে আমাক কমেণ্ট কৰি জনাওক। পৰৱৰ্তী ভিডিঅ' অতি সোনকালে আহিছে, তেতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল নটিফিকেশ্যন আইকনটো দবাই দিয়ক। জয় হিন্দ, জয় অসম।